Good afternoon guys. মই আহিছো এতিয়া গুৱাহাটীলৈ কাৰণ কালিলৈ মোৰ এটা এক্সাম আছে সেয়ে মই আজিয়ে ছোৱালীজনীক লৈ মাহীহঁতৰ ঘৰলৈ আহিছো আৰু ভাবিলো এটা ভিডিঅ' কৰো সেয়ে এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছো এতিয়া প্ৰায় এটা মানেই বাজিবলৈ হৈছে আৰু ৰাতিপুৱা যেহেতু খৰধৰকৈ ওলাই অহাৰ বাবে ভিডিঅ' কৰিব নোৱাৰিলো সেয়ে এতিয়া কৰিছো এয়া এক্সামৰ পৰা ওলাই আহি অকনমান ভাবিলো ভিডিঅ' কৰি ৰাখো কাৰণ এক্সামত আৰু কি ভিডিঅ' কৰিব মোবাইল তেনেকৈ ল'বই নিদিয়ে সেই ভাবিলো শেষতে অকনমান ভিডিঅ' কৰি ৰাখো আৰু যোৱাকালি যেহেতু মোৰ আহি ভাগৰ লগাৰ বাবে ভিডিঅ' কৰা নহ'ল সেই এতিয়াৰ পৰা কন্টিনিউ কৰিলো আৰু এতিয়া যাম আকৌ মাহীহঁতৰ ঘৰলৈ কাৰণ ছোৱালীজনীক তাতেই থৈ আহিছো এক্সামৰ পৰা আহি অলপ ৰেষ্ট ললো আৰু তাৰ পৰা এতিয়া মাহীৰ লগত অলপমান বজাৰ কৰো বুলি আহিছো দেৰিয়ে হৈছে আৰু এতিয়া প্ৰায় 8টা 8:30 মানে বাজিব হৈছে অকনমান মাংস নিবলৈ আহিলো আৰু মাংস নি কিনো বনাও তাৰে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তেনেহলে আহকচোন ভিডিঅ'টো চাই যাওঁ আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহলে প্লিজ লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো অল কৰি দিবলৈ নাপাহৰিব যাতে মোৰ আহিবলগীয়া নটিফিকেশনবিলাক আপোনালোকে লগতে পাই যায় তেনেহলে আহক ভিডিঅ'টো কন্টিনিউ কৰো এয়া হৈছে মাহীৰ ল'ৰাটো তাৰ সৰুকালৰ কিছুমান সুন্দৰ ফটো এনেকৈ ফ্ৰেম কৰি ৰাখিছে ভাল লাগিল কাৰণে ভাবিলো অকনমান ভিডিঅ' কৰো আৰু আজি আমি যাবলৈ ওলাইছো ছোৱালীজনী আৰু মই ওলাইছো আৰু যাবলৈ ৰেডি হৈছো মাহীয়ে আমাক থ'বগৈ মই আৰু ছোৱালীজনী ৰিক্সাত আহি আছো মাহীয়ে আমাক খানাপাৰাত গাড়ী উঠাই দিব তাৰপিছত আমি যাম আৰু তেনেহ'লে আহক ভিডিঅ'টো চাই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তেনেহ'লে আহক চাই যাওঁ
ঘৰলৈ আহি আছোঁ।